মাত্ৰ 299 টকাতে লাভ কৰক 10 লাখ টকাৰ সুবিধা। কিন্তু কেনেকৈ লাভ কৰিব এই সুবিধা জানিবলৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ভাৰতীয় ডাক বিভাগে আনিছে নতুন আঁচনি। বীমা প্ৰত্যেকজন ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। দৈনন্দিন জীৱনত যিকোনো সময়ত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে, গতিকে এনে বীমা পলিচি প্ৰত্যেকজন ব্যক্তিৰ বাবে থকাটো অতিকৈ প্ৰয়োজনীয়, যিয়ে দুৰ্ঘটনাৰ ওপৰত চিকিৎসা খৰচ বহন কৰে আৰু মৃত্যু বা অক্ষমতাৰ ক্ষেত্ৰত সঁহাৰি দিয়ে। আজিও ভাৰতৰ বহু মানুহে বীমা নলয় বা কৰিব নিবিচাৰে। ইয়াৰ এটাই কাৰণ হ'ল প্ৰতিমাহে দিব লগা বীমা প্ৰিমিয়াৰ খৰচ। এই কথা মনত ৰাখিব, ভাৰতীয় ডাক বিভাগে এই গ্ৰুপ এক্সিডেণ্ট প্ৰডাকশ্যনৰ ইঞ্চুৰেঞ্চ পলিচি উলিয়াইছে। এই পলিচিত এজন ব্যক্তিয়ে মাত্ৰ 299 টকা আৰু 399 প্ৰিমিয়াম দি 10 লাখ টকাৰ সুবিধা লাভ কৰিব পাৰে। প্ৰতি বছৰে বীমা পলিচিৰ নৱীকৰণটো প্ৰয়োজনীয় আৰু ইয়াৰ বাবে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট থকাটো প্ৰয়োজনীয়। বীমা পলিচিত IPD খৰচৰ বাবে 60,000 আৰু পলিচিধাৰী আকস্মিক আঘাতৰ ক্ষেত্ৰত OPDৰ বাবে 30,000 দিয়া হয়। এই ইঞ্চুৰেঞ্চ পলিচিৰ লাভালাভ দ্য বেনিফিট অফ দ্য ইঞ্চুৰেঞ্চ পলিচি। ভাৰতীয় ডাক বিভাগে ডাটা AIGৰ সহযোগত এই আকস্মিক পলিচি আনিছে আৰু ইয়াত দুটা পৰিকল্পনা আছে। এটাত বছৰি 299 টকা বীমা প্ৰিমিয়াম দিব লাগিব আৰু আনটো প্লেনত 399 টকা দিব লাগিব। যদি কোনো ব্যক্তি 299 টকাৰ প্লেন বাছি লয় তেন্তে তেওঁ 10 লাখ টকাৰ বীমা অফাৰ পায়। যদি বীমাকৃত ব্যক্তিয়ে কোনো দুৰ্ঘটনাত বলি হয় তেন্তে তেওঁক এই পলিচিত চিকিৎসালয়ত ভৰ্তিৰ খৰচ যোগান ধৰে। চিকিৎসালয়ত চিকিৎসাৰ সময়ত 60,000 টকা পৰ্যন্ত IPD খৰচ আৰু 30,000 টকা পৰ্যন্ত OPD ক্লেইম দিয়া হয়। মৃত্যুৰ ওচৰত নিৰ্ভৰশীল লোকক 10 লাখ টকা আৰু আকস্মিকভাৱে মৃত্যু হ'লে আশ্ৰয়দাতা ক্ষতিপূৰণ হিচাপে 10 লাখ টকা দিয়া হয়। কেৱল এয়াই নহয়, যদি বীমাধাৰী জনসম্পূৰ্ণ অক্ষম হৈ পৰে তেন্তে তেওঁক 10 লাখ টকা দিয়া হয়। আংশিক অক্ষমতাৰ ক্ষেত্ৰতহে 10 লাখ টকাৰ দাবী দিয়া হয়। বীমাকৃত ব্যক্তিৰ মৃত্যুৰ লগে লগে আশ্ৰয়দাতাই শেষকৃতভাৱে 5,000 টকা লাভ কৰে। যদি বীমাকৃত ব্যক্তিজনৰ ওপৰত নিৰ্ভৰশীল লোকসকল আন এখন চহৰত বাস কৰে তেন্তে তাৰ পৰা অহা যোৱা কৰা খৰচটো এটা পলিচিত সামৰি লোৱা হয়। একে সময়তে 399 টকাৰ পৰিকল্পনাৰ ওপৰত সকলো দাবী উপলব্ধ হোৱাৰ লগতে আশ্ৰয়দাতাৰ দুটা সন্তানক শিক্ষাৰ বাবে 1 লাখ ব্যয় দিয়া হয়।